بحق الجحيم हिंदी पठान Hello guys, welcome back to my channel. So guys, we are going to watch Pathan চাবলৈ Pathan. So আপোনালোকে ভিডিওটো চাই থাকক Pathan ফিল্ম চাম কেনেকুৱা লাগিব বহুত ধুনীয়া লাগিব মই জানো আৰু ট্ৰেইলাৰটো যিমান ধুনীয়া ভাল লাগিব সো চাই থাকক আপোনালোকক দেখাম যিমান পাৰো মানে A few moments later. So guys, আহি পালো সাপাকুৰি ট্ৰাফিক পুলিশ আৰু এতিয়া মানে অলপ আছে সাপাকুৰিৰ ওচৰতে হলটো মানে হলটোৰ নাম কিবা সো আজি আমি পাঠান চাবলৈ গৈছো তোমাৰ মানে কেনেকুৱা লাগি আছে মানে বঢ়িয়া লাগি আছে যাম বঢ়িয়া আৰু তোমাৰ ভাল লাগি আছে আৰু মানে মই মানে এইটোৱে প্ৰথম মানে চিনেমা চাম ইয়াৰ আগত চোৱা নাই এইটোৱে ফাৰ্ষ্ট মোৰ তুমিও আৰু ডাইৰেক্ট চাম পাঠান দি ইউনিভাৰ্সেল ষ্টুডিও চাইছে যে তাতে সিনেমা হলটো দি ইউনিভাৰ্সেল ষ্টুডিও নাম তাতে চাম আমি অলপ পিছত মানে একটা সো গাইস এতিয়া আমি ভিতৰত গৈ আছো এটো মানে ডাঙৰ কেএফসি মানে বহুত ডাঙৰ মানে শপিং মল আছে বহুত ৰেষ্টুৰেন্ট আছে বহুত কিবা কিবি আছে আৰু ওপৰত হলটো সো আমি এটো ভিতৰত যাম আপোনালোকক দেখাম কি কি আছে চাই থাকক ভিডিওটো আৰু সিনেমাটো তো তামাম হ'ব জানে চাবলৈ হলে ওয়েট কৰক সো গাইস আহিলো ভিতৰত আৰু ভিতৰত দৃশ্য চাওক কিমান মানে শপিং মল আছে বহুত কিবা কিবি আছে আমরা তো পারছি নিজে সো গাইস চাইছে খেলৰ কাৰণে কিবা কিবি আছে এইবিলাক কিবা মানে উঠি আৰু গেম খেলিব পাৰে মানে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে নেকি না আমাৰ কাৰণে নাজানো ভালকে মই সো চাওক কিমান ধুনীয়া ধুনীয়া আছে বহুত কিবা সো গাইস চাওক ওপৰৰ পৰা তল পালে ডাইৰেক্ট চালে মানে ডাইৰেক্টলি চালে বহুত ভয় লাগে একদম বহুত উখনা বিল্ডিংটো সেই কাৰণে ভয় লাগে আৰু এতিয়া আমাৰ যাব লাগে হলত টাইম হৈছে প্ৰায় সো বলক আমি এতিয়া ভিতৰত এন্ট্ৰি কৰো আৰু সিনেমা চাও So guys, finally movie start হৈ গল আৰু এতিয়া আমি ভিতৰত গৈছো চাওক আৰু চাওক শুনিব পাৰিছে না সাউন্ড অলপ অলপ শুনিব পাৰিছে মই ভাবিছো মানে মই শুনি আছো যদি শুনিব পাৰিছে আৰু এতিয়া আমি গৈ বহিম আৰু বহি একেবাৰে বহুত ধুনীয়া মানে দেখা মানে অলপ অলপ This is my brother بحق الجحيم हिंदी तक अब हिंदी में बोल हल्दी गिरने में मजा पठान जिंदा है वो कहाँ है तो बचा कैसे सवाल पहले मैंने पूछा तुझसे रुबई कहाँ है खत्म सो गाइस मूवी चालो बहुत धुनिया मूवी हेक हल एकदम बहुत धुनिया আছিল আৰু হলটো সব ইমান মানুহ মানে পাঠান মুভিটো ইমান মানে বহুত ধুনিয়া না মুভিটো এইখন ইমান মানুহ আছে সব এতিয়া আমি যাব লাগে ঘৰত মুভিটো হেক মজাটো গুছি গল গাইস আৰু এতিয়া যাব লাগে ঘৰত জলদি মানে আৰু মোৰ মানে এটা ঠাই যাব লাগে আৰু এটা কাম আছে বেলেগ সো গাইস আমি লিফটৰ ভিতৰত আছো সো চাওক আৰু এতিয়া আমি ঘৰত যাম মানে ইয়াৰ পৰা আমি আৰু কিবা কিবি খাব লাগিব মানে বহুত ভোক লাগি সো পাঠান খতম সব খতম সো গাইস এতিয়া আমি ঘৰত গৈ আছো মানে হলটা হৈছে 5টা বাজিছে আৰু আমি এটা ঘৰত আছো তুমি যে ফিল্ম চালা কেনেকুৱা মানে ফিল্মটো কেনেকুৱা লাগিছে তোমাৰ কারণ মজা লাগিছে পাঠান মুভি লৈ তো বহুত ভিতৰ কথা লিলে তো ফিল্মটো চাই কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে একদম গাইস